नमस्कार बंधु बान्धवीসকল আজি মই আলুৰ পকৰা বনাব লৈছো আহকচোন চাও মই কেনেকৈ বনাও এই আলুখিনি মই ৰুকি লৈছো ৰুকনিয়ে দি তাৰ পিছত ইয়াত মিহি মিহিকে জলকীয়া কুটি লৈছো এই জলকীয়াখিনি কুটি লোৱাৰ পিছত ধনিয়াও ইয়াত মিহি মিহিকে কুটি লম বেছি ধনিয়া নিদু বেছি ধনিয়া দিলেও বেয়া লাগে হিচাপত দিব লাগিব আৰু ইয়াত পিয়াজ মই আগতীয়াকৈ কাটি থৈছিলো এতিয়া এই পিয়াজখিনি এড কৰি দিম পিয়াজখিনি বেছি মিহিও কৰা নাই বেছি ডাঙৰকেও কৰা নাই তাৰ পিছত ইয়াত দিছো ৰং গুড়া আৰু ইয়াত দিছো অকণমান বেচন বেছি দিব নালাগে ইনে বস্তুখিনি ধৰি ৰাখিবলৈ অকণমান দিব লাগিব বেছি দিলে ভাল নালাগে বেচন লাগিব খাবলৈ আৰু সোৱাদ অনুসৰি নিমখ তাৰ পিছত এনেকৈ সানি লম হাতেদি প্ৰথমে শুকানকৈ সানি লম আলুত যোনখিনি পানী থাকে এনেও শুহি ল'ব বেচনখিনি আগতীয়াকৈ পানী দিলে বেছি পানী দিয়া হ'ব এনেকৈ তাৰ পিছত ইয়াত অকণমান পানী দি তাৰপিছত এতিয়া এনেকৈ সানি ল'ম এইখিনি সানি লোৱা হৈ গৈছে আমাৰ আৰু এটা কেৰাহী দিছোঁ সেই তেলখিনি গৰম হোৱালৈকে এই পেষ্টখিনি এনেকৈ আপোনালোকৰ নিজৰ ইচ্ছামতে যিমান ডাঙৰ বা সৰু কৰিব পাৰে এনেকৈ কৰি পিনে এটা প্লেটত ৰাখি দিব এনেদৰে সকলোখিনি কৰি ল'ব এয়া আমাৰ সকলোখিনি কৰা হ'ল এতিয়া এই গৰম তেলখিনিত এটা এটাকে ভাজি যাম মই পিয়াজখিনি মিহি মিহিকৈ কৰা নাই কাৰণ পিয়াজখিনি যেতিয়া ভাজো ৰঙা হৈ পিনে ক্ৰিস্পি টাইপৰ হৈ যায় তেতিয়া খাই ভাল লাগে এনেদৰে এটা সাইড ভালকৈ ভাজিব দিম ৰঙা পৰালৈকে তাৰ পিছতহে লুটিয়াম নহলে ভাঙি যাব পাৰে এয়া এতিয়া পকৰাখিনি লুটিয়াবলৈ হৈছেগে দেখিবলৈ বৰ ধুনীয়া হৈছে দেখিবলৈ যেনেকুৱা ধুনীয়া তেনেকৈ খাবলৈও ধুনীয়া হ'ব এতিয়া আমাৰ পকৰা এতিয়া হৈ গৈছে ভালদৰে সিজি গৈছে এতিয়া আমি উলিয়াই লওঁ প্লেট এটাত এতিয়া আমাৰ পকৰা হৈ গৈছে তেলখিনি অলপ এইখিনি আমাৰ পকৰা এনেদৰে আমি সকলোখিনি ভাজি লওঁ এয়া আমাৰ পকৰা ৰেডি হৈ গ'ল দেখিবলৈও ধুনীয়া আৰু খাবলৈও বহুত টেষ্টি হৈছে
আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।